বহিব জেগা নাই আমাৰ তাত। ইফালে বি ব্ৰহ্মপুত্ৰ, ইফালে বি নদী, এইফালে গ'লে বি পানী, এইফালে গ'লে বি পানী, বহিব জেগা নাই। কেতিয়াবা চাহ পানী একটো পাবি নাপায়, বোকা পানীটো পাব নোৱাৰে, এনেকুৱা অৱস্থাত আছে। বহুত কষ্টত আছে। নাও কেতিয়াবা নিজৰ নাও নহ'লে লোকৰটো মাতি ল'বি নাপায়, নাও নাই, পইতা নাই। যোনে তাৰ আছে মেচি পাইতাৰ মানুহতে নধৰে, সেইকাৰণে ইমান পানীত থিয় হ'ব লাগিব। গাহৰি, চাউৰি, গৰু, ছাগলী এনেকৈ পানীতে আৰু ডুবি থাকে, কি কৰিব। এক জন্মৰ পৰা থাকিলোঁ, ল'ৰা ছোৱালী বোৱাৰী হৈ গ'ল আৰু এনেকুৱা অৱস্থাত আছে। ইয়ালৈ যে আহিলে কেনেকৈ আহিলে কওকচোন তাৰ পৰা। ইয়াতে কেনেকৈ আহিলে, এই উপায় নাই, চবেই মিটিং কৰি পেলাই হেৰি একটা জেগা পাব নেকি, চৰকাৰে কিবা উপায় দিব নেকি, এনেকৈ আহিলোঁ। ইয়াতে কিবা হ'বনে? কিজানি হ'ব নে নহ'ব, আমাক এতিয়া হেৰি দিয়াই নাই, দিব না নিদিব চৰকাৰে কথা আৰু। নহ'লে কি কৰিব? কি কৰিব জানে, কি কৰিব আৰু, মৰি যাব লাগিব ইয়াত। তাততো গ'লে বহিব জেগাই নাই আৰু, ইয়াতে গুলি মাৰিলেও মৰিব লাগিব, মাটি দিলে দৈ দিব লাগিব আৰু কি কৰিব। এনেকুৱা অৱস্থা আমালোকে সেইকাৰণে ঘূৰি নাযাওঁ আৰু, ইয়াত মৰিলে মৰি যাম আৰু, চৰকাৰে কি কৰিব আৰু, মাৰি পেলাব না, কিবা উপায় কৰিলে কৰিব আৰু, গ'লে বি তাৰ উপায় নাই, খাবলৈ নাই, একো নাই, এনেকুৱা আছে। Ini kakang udah tahu desain ini, itu aku interior decoration, dengan sakurin juga. Yang pokok kita memandang mula sekai biaya point lento, utoram rumah, yang pokok kita এনে সময়ত আমি পকলেণ্ড নামৰ এলেকাত আমি বসবাস কৰিছিলে। আমাৰ 1950 চনৰ প্ৰলয়ংকৰ ভূমিকম্পত গৰাখহনীয়াৰে আমি তাত থাকিব নোৱাৰি আমি 1951 চনৰ পৰা ডিব্ৰু অৰণ্যত সোমাই আহিলোঁ। ডিব্ৰু অৰণ্যত সোমাই অহাৰ পাছত আমাক চৰকাৰে বনগাং হিচাপে 1957 চনত বনগাং হিচাপে স্বীকৃতিপ্ৰাপ্ত দিলে। 1986ত আমাৰ ডিব্ৰু অৰণ্যখনক চৰকাৰে ডিব্ৰু বন্যপ্ৰাণী সংৰক্ষণ হিচাপে ঘোষণা কৰিলে, কিন্তু কোনো এটা হাৰকান নোহোৱাকৈ 1999ত গোটেই 640 কিলোমিটাৰ বৰ্গ এৰিয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিলে। ঘোষণা কৰাৰ পাছত ৰাষ্ট্ৰীয় উদ্যানৰ আইন নীতি অনুসৰি আমাক আগত যেনেকৈ বনগাং হিচাপে আছিলে এনেধৰণৰ পৰা আমাক বৃহত্ত কৰিব বিচাৰিছে। সিহঁতৰ ৰাষ্ট্ৰীয় উদ্যানৰ বনগাং হিচাপে যি নীতি আইন সিহঁতে প্ৰয়োগ কৰিছে আমাকে তাতে সোমাব দিয়া নাই। এতিয়া ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত এজন ছোৱালী শুকান কৰি ল'বলৈ নোৱাৰে, এই মতা মানুহে গৰুমো বিচাৰি যাব নোৱাৰে, এনেকুৱা অৱস্থা। চাহে আমাৰ জীৱনটো গ'লেই যেনিবা বয়সটোতো, ভৱিষ্যতটো আমাৰ নাই, কিন্তু এওঁলোকৰ সৰু সৰু ল'ৰা ছোৱালীৰ ভৱিষ্যতৰ কাৰণে আমি ওলাই আহিছোঁ। আমি প্ৰশাসনৰ পৰা আমি যি প্ৰাপ্য সেইটো পাব লাগে বুলি আমি ওলাই আহিছোঁ। এতিয়া চাওক
ইয়াতো ডিপাৰ্টমেণ্টৰ বহুতখিনি মাটি আছে সেই মাটিখিনি তাত বেদখল কৰি মানে বননীকৰণ বহুতখিনি দখল কৰি বেদখল কৰি থৈছে কোনোবাই হাজাৰ হাজাৰ বাগান লগাইছে বিঘা হাজাৰ হাজাৰ বিঘা খেতি কৰিছে যদি ইমানখিনি খিলঞ্জীয়া ভূমিপুত্ৰই ঠাই নাইকিয়া হৈ আছে একেবাৰে আমাক খেতি কৰিবলৈ মাটি নালাগে মাত্ৰ ঘৰ বেটিটো থাকিবলৈ পালেও হয় ল'ৰা ছোৱালী স্কুলৰ পৰা খালী ক্ষেত্ৰত অলপ সুবিধা হ'লেই হ'ল মোৰ গাঁও মহ মাৰি কিনি চাওক অপাৰেশ্যন বহি দিম স্বাস্থ্যটো মানুহখিনিৰ স্বাস্থ্যটো ধৰক এতিয়া সেইটো বৰ এটা ভাল বুলি ক'ব নোৱাৰি কাৰণ কেলৈ টোপনি ক্ষতি হৈছে খাদ্যবিলাক ভালকৈ পোৱা নাই মানুহখিনিয়ে আধা পেটীয়া হৈ আছে সেইটো কাৰণে বেছিকেলি গেছৰ প্ৰব্লেম হওক পেটৰ প্ৰব্লেমবিলাক এৰাইজ কৰিছে টোপনি ক্ষতি কৰাৰ কাৰণে মানুহ এংচিয়াছ হৈ থকাৰ কাৰণে মানসিকভাৱে হেৰি হৈ থকাৰ কাৰণে প্ৰেছাৰ বাঢ়িছে এই কাৰণে মানুহখিনি বৰ এটা সুস্থ বুলিও ক'ব নোৱাৰি আৰু সেইটো হয় মানুহতকৈ মানে বগা ঘোঁৰা আৰু দেওহাঁহ তাত ডিব্ৰু চৈখোৱা এটা ৰাষ্ট্ৰীয় উদ্যানত পৃথিৱীৰ এটা বিখ্যাত অভয়াৰণ্য বুলি মানে দুটা মানে এটা মানে বগা ঘোঁৰা তাৰপিছত দেওহাঁহ থকাৰ কাৰণে বিখ্যাত সিহঁতকে মানে চৰকাৰে বেছি গুৰুত্ব দিয়াৰ নিচিনা হৈছে আৰু এই অসমত থকা খিলঞ্জীয়া মানুহ হিচাপে কিন্তু আমি বহুত দুখ কষ্ট ভোগাৰ কাৰণে আজি এই ফেলবাৰী আপোনাৰ তৰাণী ৰিজাৰ্ভখনলৈ সোমাব বিচাৰিছিলোঁ কিন্তু তাতো মানে ৰাইজে প্ৰতিবাদ কৰিছে আজি নিজে হায়াৰ ছেকেণ্ডেৰী পাছ কৰাৰ পাছতো একো এটা মানে কৰিব পৰা নাই সেইটো গাঁৱতে আবদ্ধ হ'বলগীয়া হৈছে কিবা আজি মানে কিবা এটা মানে টকা পইচা থাকিলেহেঁতেন বা ঘৰ বেটি মানে ঠিক হ'লহেঁতেন বা ওখ ঠাইত থাকিলেহেঁতেন আজিৰ যুগত কিন্তু কিবা এটা মানে ব্যৱসায় কৰিব পাৰিলেহেঁতেন বা চাকৰি তাকৰি বিচাৰিব পাৰিলেহেঁতেন Kanol kapten ate man na. Oke kato nolu polo do 2015 ko kemain amai. Oro kamu ngurus itu al. আনমাংক পাতা আপোনালোক যেতিয়া আহিব আত্মা কাৰণে ৰ'বলৈ কৈছে আনমা দিন দিছে তাৰপাছত মই আছোঁ বুলি কৈছে
এতিয়া গৈখিনি এতিয়া ঘূৰি গৈছোঁ কিন্তু বহুত অসুবিধা হ'ব আমাৰ গাঁৱত এতিয়া খাবলৈ নাই পিন্ধিবলৈ নাই ঘূৰিবলৈ নাই এতিয়া গাঁৱত গড়ত যিমান বস্তু আছিলে এইখিনি আমি বিক্ৰী কৰি একেবাৰে ওলাই আহিলোঁ ঘৰ চৰ ভাঙি মেলি ওলাই আহিলোঁ এতিয়া আমাৰ গাঁৱৰ ৰাইজে গৈ কিনি বহুতেই কষ্ট পাব এতিয়া গড় বনাব লাগিব এতিয়া হাঁহ কুকুৰা আছিলে ছাগলী আছিলে এইখিনি বিক্ৰী কৰি শেষ কৰি দিলে এতিয়া গৈ কিনি আমাৰ খাবলৈ পিন্ধিবলৈ কি কিনিম কি নিকিনিম সেইটো টকা পইচাৰো অসুবিধা হ'ব খাবলৈ আমাৰ অসুবিধা এতিয়া গাঁৱত থাকিবলৈও অসুবিধা 7 মাহৰ পিছত যদি এইটো অৱস্থা হয় তেনেহ'লে আমি জংগী আন্দোলন আৰম্ভ কৰিম আৰু মহিলাখিনি আমি কঁকালত মেখেলা কঁকালত কাপোৰ বান্ধিম কিন্তু তেতিয়া মহিলা ওলাই আহিম আৰু পুৰুষক আমি বাদ দিম আৰু তেতিয়া আমি জংগী আন্দোলন কৰিম য'ত জংঘল আছে তাতে আমি মহিলাখিনি আগত ওলাই ল'ম আগত ওলাই মানে জংঘলত যদি যোনে ওলায় লাগিলে আমি মৰিম লাগিলে যোনে ওলায় তাকো আমি কাটি পেলাম কাটি কিনি গুচি যাম হ'লেও আমি আমাক নতুন পুনৰ হস্তান্তৰটো লাগে মানে ৰাষ্ট্ৰীয় উদ্যানত খাওঁতো এতিয়া আমাৰ ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰাৰ পিছততো আমাৰ এতিয়া তাত ঠায়ে নাই পৃথিৱীত যিমানে যুদ্ধ বিগ্ৰহ হৈছে বিদ্ৰোহ হৈছে মাটিৰ কাৰণে হৈছে পৃথিৱীত প্ৰত্যেকজন জাতি জনগোষ্ঠী বা মানুহৰ যদি সংঘাত হৈছে মাটিৰ কাৰণে হৈছে এই পৃথিৱীত মাটি সংকুচিত হৈ আছে মানুহ বাঢ়ি গৈ আছে চ' গোটেই কথাটো চৰকাৰৰ এটা পলিচিৰ ওপৰত নিৰ্ভৰ কৰিব কোনোবা দেশৰ ওপৰত পলিচি নিৰ্ভৰ কৰিব চ' সেইকাৰণে মাটি সংকুচিত হৈছে মানুহ বাঢ়ি গৈছে ইয়াৰ এটা চৰকাৰৰ স্পষ্ট নীতি থাকিব লাগিব নহ'লে অসম বা ভাৰতবৰ্ষত বহিৰাগত মানুহে অসমত মাটি ক্ৰয় কৰি ইণ্ডাষ্ট্ৰীৰ সৃষ্টি কৰিছে বাগানৰ সৃষ্টি কৰিছে য'ত তলুৱা মানুহৰ 1 ইঞ্চিও মাটি এটা ঘৰ সাজি থাকিবলৈ কাৰণে জেগা নাই ঠাই নাই
Aja